নমস্কাৰ বন্ধু বান্ধৱীসকল আজি হৈছে শনিবাৰ আৰু শনিবাৰে সাধাৰণতে পুৰা মাছ খাব লাগে বুলি কয় শনিৰ দুখ দূৰ হয় বুলি কয় সেই আজি গৰৈ মাছ আনিছিলে সীমান্তই ভাবিলো অকমান পুৰি পেলাই পিটিকা বনাই খাওঁ তাৰ কাৰণে অকনমান ৰেডি কৰিছো এতিয়া সীমান্তই আদা নহৰু পিয়াজ কাটি আছে অকনমান দেখাই লৈছো ধনিয়া পাতগিলা দেখিয়ে ভাল লাগিছে ধনিয়া পাতৰ গোন্ধটোতে বিৰাট খাওঁ খাওঁ লাগি যায় মই ধনিয়া ভালে পাওঁ খাই ধনিয়া কাটা হৈ গ'ল পিঁয়াজ আদা নহৰু আৰু ভোট জলকীয়া লগত এতিয়া গৰৈ মাছকেইটা পুৰি লওঁ তাৰ পাছত পিটিকা ৰেডি হৈ যাব আৰু আমাৰ শনিবাৰ মাছ পুৰা পিটিকা এয়া ধনিয়া পিঁয়াজ আদা নহৰু ভোট জলকীয়া কাটা হৈ গ'ল এতিয়া গৰৈ মাছকেইটা পুৰি লওঁ এয়া গৰৈ মাছকেইটা ধুনীয়াকৈ বাছি ধুই লৈ লৈছোঁ এতিয়া পুৰি ল'ম মাছত অকণমান তেল সানি ল'লোঁ মিঠাতেল গেছটো জ্বলাই ল'লোঁ গৰৈ মাছৰ পুৰা গোন্ধটো আহিছে নাকত লাগি গৈছে ইমান ভাল লাগিছে এয়া মাছকেইটা পুৰা হৈ গ'ল এতিয়া উঠাই ল'ম এয়া দুইটা ফালৰ পৰা ভালদৰে পুৰা হৈ গৈছে আটাইকেইটা মাছ পুৰি ল'লোঁ এয়া এইদৰে এখন কলপাতত কাঢ়ি লৈছোঁ এইয়া পুৰাৰ ধুনীয়া গোন্ধ এইয়া আমাৰ মাছ পুৰা হৈ গ'ল এতিয়া মাছকেইটা পিটিকি ল'ম এতিয়া আমি বস্তুখিনি চাফা কৰি লওঁ নিমখ দিওঁ আমি কেঁচা তেল দি দিওঁ অলপ অলপ নেমু চেপি দিওঁ এতিয়া এইখিনি দি দিওঁ কুটি থোৱা বস্তুখিনি এয়া আমাৰ গৰৈ পুৰা পিটিকা ৰেডি হৈ গৈছে এতিয়া খোৱাৰহে কথা আৰু এতিয়া দুপৰীয়াৰ থালিখন প্ৰস্তুত কৰিছোঁ ভাত দিছোঁ থালিখনত তাৰ লগতে মিছা মাছৰ গ্ৰেভি দিছোঁ আৰু লগতে মচুৰ দালি অকণমান দিছোঁ আৰু যিখিনি গৰৈ মাছ পুৰা পিটিকা প্ৰস্তুত কৰিছিলোঁ গৰৈ মাছৰ পুৰা পিটিকাখিনি দিছোঁ আচলতে পৰিৱেশনটো ধুনীয়া হ'লে দেখি ভাল লাগে খায়ো ভাল লাগে সেই অকণমান এইদৰে পৰিৱেশন কৰি দিছোঁ আৰু লগতে ফুলকবি মটৰৰ আলুৰ ভাজি এখন দিছোঁ আৰু মোৱা মাছ ভাজিছিলোঁ মোৱা মাছ খাই খুব ভাল লাগে অলপমান মোৱা মাছো দিছোঁ যিহেতু আমাৰ দুপৰীয়া সাজত প্ৰায় মাছটো আমি বেছি খাওঁ আৰু সৰু মাছ খায়ো খুব ভাল পাওঁ আৰু লগতে এক পিচ ভাজা মাছ আৰু অকণমান চালাড দিছোঁ আৰু এতিয়া আমাৰ দুপৰীয়াৰ থালিখন প্ৰস্তুত হৈ গৈছে এইদৰে পৰিৱেশন কৰি দিলোঁ আৰু এটা জলকীয়া দিছোঁ ওপৰতে ফ্ৰেণ্ডছ ফাইনেলি মাছৰ থালিখন ৰেডি হ'ল এয়া মাছৰ পুৰা পিটিকাৰ সৈতে মিছা মাছৰ কাৰী আৰু সৰু মাছৰ ফ্ৰাই এয়া এতিয়া পৰিৱেশন কৰিছোঁ এইদৰে